যে এই বিটিসি অঞ্চলটোত বৰ্তমান সময়ত বিটিসিৰ যিখন ইউপিপিএল বিজেপি জিএসপি নেতৃত্বাধীন চৰকাৰখনে চিঠা নামজাৰি যিটো প্ৰক্ৰিয়া বন্ধ কৰি থৈছে আৰু ইতিমধ্যে আমি এবিএমচি অভিযোগ উত্থাপন কৰি থৈ আহিছো যে বিটিসিত প্ৰমোদ বড়ো চৰকাৰ অহাৰ পিছৰে পৰা বিটিসি অঞ্চলত অজনজাতি মানুহৰ মাটিৰ কিনা বেচাৰ অনুমতি ইতিমধ্যে বহুতো পৰিয়ালৰ অনুমতি কিন্তু বন্ধ কৰি থৈছে আৰু চিঠা নামজাৰি প্ৰক্ৰিয়াটো বন্ধ কৰি দিয়াৰ লগে লগে এই বিটিসি অঞ্চলৰ যিখিনি খাতি খোৱা মানুহ এই খাতি খোৱা মানুহখিনি আগতে যেনেকৈ ইয়াৰ স্থানীয় চক্ৰ বিষয়ৰ কাৰ্যালয়ত মাটিৰ কিনা বেচা কৰিব পাৰিছিল চিঠা নামজাৰি কৰিব পাৰিছিল সেই কামখিনি লৈ এতিয়া তেওঁলোকে বিটিসিলৈ যাব লগা হয় কোকৰাঝাৰলৈকে যাব লগা হয় আৰু কোকৰাঝাৰত আজিৰ তাৰিখত তেনেকুৱা বহুতো ফাইল পেণ্ডিং অৱস্থাত বৰ্তমান বিটিসি চৰকাৰখনে পেলাই ৰাখিছে আৰু আজিৰ তাৰিখত আমি স্পষ্টভাৱে ক'বলৈ বাধ্য হৈছো যে বৰ্তমান সময়ত অকল সংখ্যালঘুসকলেই নহয় এই বিটিসি অঞ্চলৰ সৰ্বস্তৰৰ অজনজাতি নন ট্ৰাইবেল মানুহখিনিও কিন্তু নিজৰ ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হ'বলৈ গৈ আছে ইয়াৰ বিৰুদ্ধে আমি ধাৰাবাহিক আন্দোলন কৰিছো কাৰণ আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নামত বিটিসিত যে আজি প্ৰায় অৰ্ধসহস্ৰাধিক মানুহক উচ্ছেদৰ জাননী দিছে তাত কলিতা জনগোষ্ঠীৰ মানুহ আছে ৰাজবংশী জনগোষ্ঠীৰ মানুহ আছে আৰু যি লাখ পৰিয়ালক ইতিমধ্যে উচ্ছেদৰ জাননী দিবলৈ চৰকাৰখনে যি আয়োজন কৰিছিল ব্যৱস্থা গ্ৰহণ কৰিছিল সেই নিশ্চয় তাত আপোনালোকে গম পাব যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আজি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ অসুৰক্ষিত অৱস্থাত আছে আনবাদে গোৱালপাৰা জিলাৰ বাহিৰে বাকী জিলাৰ যিখিনি কোচ ৰাজবংশী মানুহ তেখেতসকল অসুৰক্ষিত তো আজিৰ তাৰিখত এই বিটিসি অঞ্চলৰ জনগণে যি যুগ যুগ ধৰি যি ভূমিৰ সমস্যাক লৈ যুঁজি আহিছে এই সমস্যাক লৈ আজিৰ তাৰিখতো আমি যুঁজি থাকিব লগা হৈছে প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে যেতিয়া বিটিসিত অধিষ্ঠিত হৈছিল অধিষ্ঠিত হোৱাৰ পূৰ্বে এই বিটিসি অঞ্চলৰ জনগণৰ যিখিনি মানুহৰ মেধি পট্টা নাই যিখিনি মানুহৰ আজি ভূমিৰ অধিকাৰ নাই এই মানুহখিনিক 3 মাহৰ ভিতৰত ভূমিৰ পট্টা প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল প্ৰমোদ বড়ো ডাঙৰীয়াই সম্পূৰ্ণভাৱে তেখেতৰ প্ৰতিশ্ৰুতিৰ পৰা আজি পাপ লুটি মাৰিলে আৰু বিটিসি অঞ্চলৰ লক্ষ লক্ষ জনগণক বিটিসিৰ পৰা খেদি পঠোৱাৰ ষড়যন্ত্ৰ কৰিলে সেইকাৰণে আমি স্পষ্টভাৱে কৈছো যে এই লোকসভা নিৰ্বাচনত এই বিটিসি অঞ্চলৰ ৰাইজে বিশেষকৈ কোকৰাঝাৰ আৰু দৰং ওদালগুৰি সমষ্টিৰ জনগণে নিজৰ এই নিৰ্বাচনক অকল নিৰ্বাচন হিচাপে লোৱা নাই নিজৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ এক যুঁজ হিচাপে গণ্য কৰিছে আজি হালবাৰী কালপানীত এই অঞ্চলৰ ৰাইজৰ সৈতে মত বিনিময় কৰি আমি সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্টভাৱে দাবী জনাইছো যে বিটিসি চুক্তি অনুসৰি 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ পৰা এই বিটিসিত বসবাস কৰি থকা প্ৰত্যেকটো পৰিয়ালক যিখিনি ঠাইত বসবাস কৰি আছে সেই ঠাইতে মেধি পট্টা প্ৰদান কৰা হওক ভাৰতখন এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে যিখিনি মানুহৰ ভূমিৰ পট্টা নাই বাসস্থান নাই সেই মানুহখিনিক ভূমি আৰু বাসস্থানৰ ব্যৱস্থা কৰি দিয়া দায়িত্ব চৰকাৰ আৰু এই দায়িত্ব পালন কৰাত প্ৰমোদ বড়ো ডাঙৰীয়া চূড়ান্তভাৱে ব্যৰ্থ হৈছে প্ৰমোদ বড়ো যে এজন মিছলীয়া ব্যক্তি সেই কথা ইতিমধ্যে বিটিসিৰ জনগণে বুজি পাইছে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই যি পথ অনুসৰণ কৰি বিটিসি অঞ্চলৰ জনগণক আজি ইমান বছৰে ঠগিছিল একেই পথেৰে প্ৰমোদ বড়ো ডাঙৰীয়া কিন্তু অগ্ৰসৰ হৈছে